নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি গাহৰিৰ চবকা বেমাৰৰ বিষয়ে আলোচনা কৰিম। এইটো ফুট এণ্ড মাউথ ডিজিজ বুলিও কোৱা হয়। এইটো ফুটত হয়, মানে খুৰাত ঘাঁ হয়। এইটো যিসকলে মানে গাহৰি পালনৰ লগত জড়িত হৈ আছে তেখেতসকলে ভালকৈ জানে। এইটো মানে হৈয়ে থাকে এই বেমাৰটো গাহৰিবিলাকৰ। ফুটত হয়, খুৰাত ঘাঁ হয়, তাৰপিছত আপোনাৰ মুখত ঘাঁ হয়, জিভাতো হয় ঘাঁ। এয়া চাওক, বেমাৰটো এনেকুৱা হয় আৰু এইটো খুব মাৰাত্মক। আৰু এই বেমাৰটো হ'লে মানে গাহৰিবিলাকৰ বাচা ৰখাটো একেবাৰে কম। এই বেমাৰৰ ভেকচিন পোৱা যায়, আপোনালোকে পাৰিলে ভেকচিনেশ্যন কৰোৱাই ল'ব। এই বেমাৰটো হ'লে মানে তেওঁলোকে মানে খোজকাঢ়িব নোৱাৰে, খুব মানে বিষায়, বিষ হয়। তাৰপিছত একো খাব নোৱাৰে, পানী খাব নোৱাৰে, আধাৰ খাব নোৱাৰে। তো ইয়াৰ ফলত কি হয়, তেওঁলোকৰ স্বাস্থ্যবিলাক একেবাৰে মানে কমজুৰি হৈ যায়, উইক হৈ যায়। যিহেতু আধাৰবিলাক খাব নোৱাৰে, পানী খাব নোৱাৰে, খোজকাঢ়িব নোৱাৰে। তো বিষত মানে তেওঁলোকৰ অৱস্থা নোহোৱা হৈ যায়, একেবাৰে মানে ক্ষীণমিন হৈ যাব, স্বাস্থ্য পাতি নোহোৱা হৈ যাব। তো সেইকাৰণে এই মানে বেমাৰ হ'লে, চবকা বেমাৰ বা ফুট এণ্ড মাউথ ডিজিজ হ'লে মানে আমি যিমান পাৰোঁ সিমান মানে সোনকালে ভাল কৰিবলৈ চেষ্টা কৰিব লাগে। তো এই বেমাৰ হ'লে আমি কেনেকৈ ভাল কৰিম? তো এই বেমাৰ হ'লে আমি কি কৰিব লাগিব? আপোনালোকে জানে পটাছিয়াম ফাৰ্মাচীত আপোনালোকে পাই যাব। এইটো চাওক, এইটো পটাছিয়াম। তো এনেকুৱা আপোনালোকে পাই যাব ফাৰ্মাচীত পটাছিয়াম ক'লে আপোনালোকক দি দিব। তো এইটো কি কৰিব আপোনালোকে, মানে পানীত আধা চামুচ মানে এই হেৰিটো দিব, পটাছিয়াম। তাৰপিছত 1 কাপমান আপোনালোকে পানী মিক্স কৰিব। তাৰপিছত যোনটো জেগাত হ'ব, ভৰিত হওক বা মুখতে হওক, কি কৰিব আপোনালোকে সৰু এটা কাপোৰ ল'ব। কাপোৰ লৈ পেলাই আপোনালোকে ধুনীয়াকৈ মানে এই পটাছ পানীত জিকাই ল'ব আৰু ধুনীয়াকৈ মানে যোনটো জেগাত ঘাঁ হৈছে সেইটো জেগাটো মানে ভালকৈ আপোনালোকে ধুই দিব, এই পটাছ পানী দি ধুনীয়াকৈ ধুই দিব। পটাছ পানী দি এনেকৈ আপোনালোকে দিনত 2বাৰকৈ মানে ধুই দিব ধুনীয়াকৈ পটাছ পানী দি। আৰু ধোৱাৰ পাছত আপোনালোকে কি কৰিব, এই মেডিচিনটো লগাব। এইটো হৈছে মলম, এইটো চাৰ্মিল লগাব পাৰে, বা আপোনালোকে যিকোনো মানে মলম আপোনালোকে ফাৰ্মাচীত পাই যাব। মই এইটো ব্যৱহাৰ কৰোঁ, সেইকাৰণে মই আপোনালোকক এইটো মানে দেখাই আছোঁ। তো এইটো আপোনালোকে ব্যৱহাৰ কৰিব, এইটো খুব ভাল। মানে এইটো লগালে মানে যোনটো জেগাত ঘাঁ হ'ব তাত মানে মাখি পৰিব নোৱাৰে। আৰু মাখি পৰিলেতো আপোনালোকে জানে কি হয়, পোক লাগি যাব তাত। তো সেইটো কাৰণে তাত মানে এইটো মলমটো দিলে মানে মাখিবিলাক মানে পৰিব নোৱাৰে। আৰু এইটো মানে এণ্টিছেপ্টিক হয়, মানে ঘাঁটো মানে লাহেকৈ মানে শুকাই দিব, মানে বেছি হ'বলৈ নিদিব। বেছি হ'বলৈ দিলে মানে পিছত আৰু গাহৰি হওক বা এইটো ছাগলীৰো হয় বা গৰুৰো হয়। কিন্তু যিহেতুকে আমি গাহৰিৰ বিষয়ে আলোচনা কৰি আছোঁ, সেইকাৰণে মই গাহৰিৰ কথাটো কৈ আছোঁ। তো আপোনালোকে বেছি হ'বলৈ নিদিব, বেছি হ'লে মানে পিছত অসুবিধা হ'ব। তাৰপিছত আপোনালোকে ফাৰ্মটো মানে য'ত গাহৰিবিলাক থাকে, গাহৰিয়ে হওক গৰুৱে হওক, মানে য'ত গাহৰিবিলাক থাকে সেইটো আপোনালোকে ধুনীয়াকৈ পটাছ পানী দি ধুনীয়াকৈ চাফা কৰি দিব। মানে তাত যিমান মানে বীজাণুবোৰ থাকিব গোটেইবিলাক মানে ধ্বংস কৰি দিব পটাছ পানী। তো সেইকাৰণে মানে পটাছ পানী দি ধুনীয়াকৈ চাফা কৰিব। আৰু ব্লিচিং পাউডাৰো আপোনালোকে ইউজ কৰিব পাৰিব, মানে ফাৰ্মবিলাক ধুনীয়াকৈ চাফা কৰি দিব ভিতৰত একদম, বা পটাছ পানীও ইউজ কৰিব পাৰিব। তো এনেকুৱা মানে ব্লিচিং পাউডাৰেই হওক বা আপোনালোকৰ পটাছিয়ামেই হওক, পটাছ পানীয়ে হওক, এইবিলাক দি আমি মানে মাজে সময়ে ফাৰ্মবিলাক আমি চাফা কৰিব লাগে। তেতিয়া মানে কোনো ধৰণৰ এনেকুৱা মানে বেমাৰবিলাক মানে গাহৰিৰ বা গৰুৱে হওক ছাগলীয়ে হওক নালাগে মানে। তো সেইটো কাৰণে আমি সাৱধান হ'ব লাগিব। আৰু পাৰিলে আপোনালোকে এণ্টিবায়'টিক ব্যৱহাৰ কৰিব, চাইক্লিন DT। এইটো খুব ভাল এণ্টিবায়'টিক হয়, আৰু বেলেগ এণ্টিবায়'টিকো পোৱা যায়। গতিকে আপোনালোকৰ কাৰণে যোনটো ভাল বুলি আপোনালোকে ভাবে সেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। কিন্তু চাইক্লিন DTও খুব ভাল হয় এণ্টিবায়'টিক। আৰু আমি এণ্টিবায়'টিক এই কাৰণে ব্যৱহাৰ কৰিব লাগে, কাৰণ এটা এণ্টিবায়'টিকে বহুতটা বেমাৰৰ পৰা আমাৰ গাহৰি ছাগলীক বচাই ৰাখিব পাৰে। তো সেইকাৰণে আমি এণ্টিবায়'টিক ব্যৱহাৰ কৰিব লাগে। কিন্তু বেমাৰটো হোৱাৰ পাছত নহয়, বা বেমাৰটো হ'লেহে খুৱাম তেনেকুৱা নহয়। আগৰে পৰা বেমাৰ হওক বা নহওক, আমি আগৰে পৰা মানে এণ্টিবায়'টিক মাজে সময়ে ব্যৱহাৰ কৰিব লাগে। তেতিয়াহে মানে এইটো কামত আহিব। নহ'লে বেমাৰ হোৱাৰ পাছত বা বেমাৰ লাগিলে যদি
আমি এণ্টিবায়'টিক ব্যৱহাৰ কৰোঁ তেতিয়াহ'লেতো এইটো মানে কাম নকৰিব পাৰে, কিন্তু আমি যদি আগতীয়াকৈ খুৱাই থাকোঁ, এনেও খুৱাই থাকোঁ, বেমাৰ হওক বা নহওক এনেও এণ্টিবায়'টিক ব্যৱহাৰ কৰিব পাৰে। আৰু এণ্টিবায়'টিকটো বেছি ব্যৱহাৰ কৰিলেও বেয়া। মাহত একবাৰ বা 2 মাহত একবাৰ এনেকৈ মাজে সময়েহে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মাহত যদি 3বাৰ 4বাৰ যদি আপোনালোকে খুৱায় তেতিয়াহ'লেতো এইটো মানে গাহৰি হওক বা ছাগলীয়ে হওক ক্ষতি কৰিব। আৰু প্ৰেগনেণ্ট গাহৰিৰ বাদে মানে প্ৰেগনেণ্ট গাহৰিক বাদ দি পেলাই আপোনালোকে যিকোনো গাহৰিক এণ্টিবায়'টিকটো খুৱাব পাৰিব, প্ৰেগনেণ্ট থাকিলে নোৱাৰে। আৰু ঔষধবিলাক ব্যৱহাৰ কৰাৰ আগত আপোনালোকে ফাৰ্মাচিষ্ট বা ডক্টৰছবিলাকৰ পৰামৰ্শ লৈ ল'ব। তাৰপিছত আপোনালোকে ঔষধবিলাক খুৱাব, কাৰণ নিয়মবিলাক খোৱাৰ নিয়মবিলাক বেলেগ বেলেগ হ'ব পাৰে বা ড'জবিলাক বেলেগ বেলেগ হ'ব পাৰে। তো সেইকাৰণে মানে আপোনালোকে নিজে জানি ল'ব ভালকৈ, বা ডক্টৰবিলাকৰ পৰামৰ্শ লৈ ল'ব, তেওঁলোকক ভালকৈ সুধি ল'ব। তাৰপিছত আপোনালোকে ঔষধবিলাক ব্যৱহাৰ কৰিব, নহ'লে ঔষধবিলাক মানে খোৱাত উল্টা পুল্টা হ'লেও মানে বিপদ। তো সেইকাৰণে ভালকৈ জানি ল'ব, তাৰপিছত ঔষধ পাতিবিলাক আপোনালোকে ব্যৱহাৰ কৰিব। আৰু এই যিটো এণ্টিবায়'টিক মই ক'লোঁ আপোনালোকে ইউজ কৰি চাব, খুব ভাল। আপোনালোকে ইউজ কৰিলে আপোনালোকে নিজে গম পাব। আজিলৈ ইমানে। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।